নমস্কাৰ প্ৰিয় দৰ্শক বিনাপানী পাকঘৰ চেনেললৈ সকলোকে স্বাগতম জনালো। আজি মই সৰস্বতী পূজা উপলক্ষে এটা খিচিৰি ৰেচিপি বনাম বুলি ভাবিছোঁ আৰু সেই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তাৰ বাবে মই কি কি লৈছোঁ এয়া আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে লৈছোঁ মই মিক্স চব্জি অলপ, তাৰপিছত পিঁয়াজ, কেঁচা জলকীয়া, আদা বটা, তেজপাত, গৰম মছলা আৰু শুকান জলকীয়া। তাৰপিছত মই কি কি ব্যৱহাৰ কৰিম আপোনালোকে ভিডিঅ'টো চালে গম পাব। তাৰ বাবে লৈছোঁ মই মগু দালি 1.5 কাপ, মচুৰ দালি 1 কাপ, তাৰপিছত জহা চাউল লৈছোঁ মই 2.5 কাপ, এটা চাহ খোৱা কাপৰ জোখত লৈছোঁ 2.5 কাপ লৈ লৈছোঁ। এতিয়া মই গেছটো জ্বলাই ল'ম। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া মগু দাইলখিনি এই মগু দাইলখিনি মই শুকানে অলপ ভাজি ল'ম। মগু দাইলৰ কেঁচা গন্ধটো থাকিলে ভাল নালাগে। মগু দালি এনেদৰে শুকানে ভাজি লৈ বনালে বহুত টেষ্টি হয় খাবলৈ। মগু দালি কেঁচাই বনালে এটা গন্ধ থাকে, খাবলৈ ভাল নালাগে। এনেদৰে শুকানে ভাজি ল'লে বহুত ধুনীয়া সোৱাদ হয়, সঁচাকৈ খাবলৈ বহুত ধুনীয়া হয়। মগু দাইলখিনি নমাই ল'লোঁ। এতিয়া মই এইখিনি মগু দাইলখিনি পৰিষ্কাৰকৈ ধুই ল'ম। তেল দি দিম। খুব বেছি তেল দিয়া নাই, 3 চামুচ, চাহ চামুচৰ জোখৰ 3 চামুচ। এতিয়া মই মিডিয়াম ফ্লেমত ঢাকনি মাৰি অলপ সিদ্ধ হ'বলৈ দিম। এতিয়া মই ঢাকনি খুলি চাই ল'ম। এনেদৰে অলপ মৰহি গৈছে। মগু দাইল, এই মগু দাইলখিনি দি অলপ ভাজি ল'ম। ইয়াতে মই মচুৰ দাইলো অলপ দিম। মচুৰ দাইল দিলোঁ সমানে। দাইল দিলোঁ 1.5 কাপ আৰু মচুৰ দাইল দিলোঁ 1.5 কাপ আৰু এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। ধুই লৈছোঁ। জহা চাউল 2.5 কাপ, 2 কাপ আধা চাহ খোৱা চাউল কাপৰ জোখৰ, গতিকে মই চাউলখিনি অলপ ভাজি ল'ম। এতিয়া মই মিডিয়াম ফ্লেমতে ভাজি আছোঁ। এনেদৰে ভালদৰে লৰাই দিব লাগিব। এনেদৰে ওলট পালটকৈ মই লৰাই দিম। ইয়াতে মই খুন্দি ৰাখিছিলোঁ পকা জলকীয়াৰ পেষ্ট। এয়া মই পকা জলকীয়াৰ পেষ্ট 1 টিস্পুন দি দিলোঁ। জিৰা ধনিয়াৰ পাউডাৰ 1/2 টিস্পুন। এতিয়া মই ভালদৰে লৰাই দিম। দিয়াৰ পিছত ভালকৈ লৰাই দিব লাগিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই কি কি বস্তু যোগ কৰি যাওঁ আপোনালোকে গম পাব। এতিয়া দিলোঁ মই ইয়াতে হালধিৰ গুড়া, এয়া মই নিমখ দিলোঁ পৰিমাণ মতে দিম। হালধি, নিমখ, মছলা সকলোখিনি দি মই এতিয়া ভালদৰে লৰাই দিম। এতিয়া মই এইখিনি 3 মিনিটৰ কাৰণে ঢাকি ৰাখিম। এনেদৰে মোৰ অলপ ভাজি লোৱা হৈ গ'ল। মিডিয়াম ফ্লেমত মই অলপ সময় ভাজি ল'লোঁ। চাউল কেইটামান কেঁচা মটৰ দি দিম। কেঁচা মটৰ দি অলপ লাৰি দিম। এয়া মই গৰম পানী দি আছোঁ। এনেদৰে গৰম পানী দিব লাগিব। খিচৰি বনালে, প্ৰেছাৰ কুকাৰত বনালে অলপ কেতিয়াবা গলি যায় বেছিকৈ, সেইটো কাৰণে এনেকুৱা বহল বাচনত বনালে ভাল হয়, বা কেৰাহীত বনালে অলপ বেছি ভাল হয়। পিছত লাগে মই আৰু পানী এড কৰিম, গৰম পানী, ঠাণ্ডা পানী দিব নালাগে। মই গৰম পানীয়ে দি দিলোঁ আৰু এতিয়া মই ঢাকনিখন লগাই দিম সিজিবৰ কাৰণে। মিডিয়াম ফ্লেমত সিদ্ধ হ'বলৈ দিছোঁ। এয়া ধুনীয়া হৈ আহিছে আৰু মই মাজে মাজে এনেদৰে লৰাই থাকিব লাগিব যাতে তলিত লাগি নাযায়। তলিত লাগি গ'লে এটা বেয়া গন্ধ ওলাব, তেতিয়া খাবলৈ ভাল নহ'ব। পুৰা গন্ধ এটা ওলালে খাবলৈ ভাল নহ'ব। গতিকে আমি এনেদৰে মিডিয়াম ফ্লেমত দি এতিয়া লৰাই থাকিব লাগিব। প্ৰায় সিদ্ধ হৈয়ে গৈছে। এয়া আৰু অলপ লাগিব, যিহেতু আৰু অলপ সিদ্ধ হ'ব লাগিব। অলপ পানী কম হৈছে। এয়া মই গৰম পানী আৰু অলপ দি দিছোঁ ইয়াতে। গৰম পানী দি মই এতিয়া আকৌ ল' ফ্লেমত ধুনীয়াকৈ সিদ্ধ হ'বলৈ দিম। এতিয়া মই একদম ল' ফ্লেমত সিদ্ধ হ'বলৈ দিম। অলপ বাকী আছে, দিম। এতিয়া ল' ফ্লেমত মই এনেদৰে আৰু 5 মিনিট সময় হ'বলৈ দিলোঁ। যিহেতু সৰুৰে পৰাই LP স্কুলৰ পৰাই আমি সৰস্বতী পূজাত খিচাৰি খাই আহিছোঁ, গতিকে সেই দিনটোলৈ সঁচাকৈয়ে মনত পৰে।
আৰু আজিও পাহৰিব পৰা নাই কাৰণে আজিও মই খিচিৰি ৰেচিপি বনাবলৈ লৈছোঁ। এতিয়াতো আমি বহুত পাৰ হৈ আহিলোঁ সময়, তথাপিও পাহৰিব পৰা নাই শৈশৱৰ কথা। শৈশৱ ধৰক LP স্কুল, হাই স্কুল, কলেজ আমি এনেদৰে খিচিৰি খাই আহিছোঁ সৰস্বতী পূজাত প্ৰায়ে। গতিকে সেয়ে আজিও আমি খিচাৰীৰ সোৱাদ পাহৰা নাই। গতিকে সেয়েহে এই খিচাৰী বনাবলৈ লৈছোঁ আৰু ৰেচিপি বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। সঁচাকৈয়ে এই পূজাৰ বতৰত খিচৰি খোৱাৰ মজাই বেলেগ। বনালোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। এতিয়া চাই লওঁ কি হ'ল। এইয়া খিচৰি ৰেডি হৈ গৈছে আমাৰ। ইমানখিনি ডাঠেই কৰিম আৰু মই বেছি ডাঠ নকৰোঁ। হৈ গৈছে খিচিৰি। এতিয়া মই প্ৰায় নমাই দিবই পাৰিম। এতিয়া মই লাষ্ট মুহূৰ্তত ইয়াতে আৰু এটা বস্তু এড কৰিম। এয়া মই ইয়াতে 1 চিকুট ব্যৱহাৰ কৰিছোঁ গৰম মছলা, খুব বেছি নহয়। মই এতিয়া ঘি দিলোঁ 2 চামুচ। দেখিলেনে এয়া মোৰ খিচাৰী ৰেচিপি প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিলোঁ। এয়া মোৰ খিচৰি ৰেচিপি হৈ গ'ল। আপোনালোকে মোৰ খিচৰি ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বুজাবলৈ মই এয়া খিচৰি ৰেচিপি বনালোঁ আজি, সেয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে মোৰ ৰেচিপিটো চাই জনাবলৈ নাপাহৰিব। চব্জি বনাম আৰু এটাত বনাম মই বিলাহী টক। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মোৰ কেৰাহী গৰম হৈ গৈছে। ইয়াত মই অলপ তেল দিলোঁ, মিঠাতেল দি ল'লোঁ। এতিয়া তেলটো গৰম হ'বলৈ দিম। আন চাইডে এইটোতো মই কেৰাহী এটা পাতি লৈছোঁ, ইয়াতো মই অলপ তেল দি ল'লোঁ। ইয়াত মই চব্জি বহাম, ইয়াতো মই তেল দি ল'লোঁ। এতিয়া তেল গৰম হ'বলৈ দিম। এতিয়া তেল গৰম হৈ গৈছে। এতিয়া তেজপাত 2 খিলা দি দিলোঁ, শুকান জলকীয়া 2টা দিলোঁ, পিঁয়াজ দিম, অলপ পিঁয়াজ দিলোঁ। এতিয়া মই ৰঙচুৱা হোৱালৈ ভাজি ল'ম। আনফালে মোৰ এইফালে কেৰাহী গৰম হৈ গৈছে। ইয়াত মই তৰকাৰী বহাম। ইয়াতো মই পিঁয়াজ দি ল'লোঁ। এইখিনি প্ৰায় ৰঙচুৱা হৈয়ে গৈছে। ইয়াত মই এতিয়া এই বিলাহী কাটি ৰখা বিলাহী দি দিলোঁ। ইয়াত বিলাহী টক বনাম। মিডিয়াম ফ্লেমত ভাজি আছোঁ। ইয়াতে মই এতিয়া তেজপাত 2 খিলা, ইয়াতো মই শুকান জলকীয়া 2টা দি দিছোঁ। শুকান জলকীয়া দি দিছোঁ 2টা। ভাজি ল'ম। ৰঙচুৱা হ'লে মই ভাজি ল'ম। নহৰু এতিয়া নিমখ দিম, হালধি গুড়া। ইয়াত দিম মই কেইটামান কেঁচা মটৰ। কেঁচা মটৰ কেইটামান দি দিলোঁ আৰু এইখিনি এনেদৰে লৰাই দিম। কেইটামান কেঁচা মটৰ দি দিলোঁ। কেঁচা মটৰ দি মই এনেদৰে লৰাই দিম। ইফালে মিক্স চব্জিৰ কাৰণে এয়া পিঁয়াজ ভাজি আছোঁ। প্ৰায় ৰঙচুৱা হৈয়ে গৈছে। মই মিডিয়াম ফ্লেমত ভাজি আছোঁ। এয়া হ'ল জিৰা ধনিয়াৰ পাউডাৰ, এয়া মই অলপ দি দিলোঁ। পকা জলকীয়া পেষ্ট কৰি লোৱা হৈছিল, 1 চামুচ দি দিলোঁ। ভালদৰে লৰাই দিম। মাৰি দিলোঁ। ইয়াত দিলোঁ মই জলকীয়া পেষ্ট কৰি ৰখা, ইয়াত দিলোঁ মই 2 চামুচ। নহৰু বটা আছিলে অলপ দিলোঁ, আধা চামুচ দি দিলোঁ। হালধি দি ল'লোঁ, সোৱাদ অনুসৰি নিমখ দিলোঁ। এতিয়া মই লৰাই দিম, ভালদৰে লৰাই দিম। চাই লওঁ কি হ'ল। এয়া ধুনীয়াকৈ প্ৰায় গলিয়ে গৈছে আৰু অলপ গলিব লাগিব। গুড়, এয়া মোৰ খেজুৰৰ গুড় আছিল, এয়া মই খেজুৰৰ গুড় 2 চামুচ দি দিলোঁ। গুড় দিলে সঁচাকৈ খাই বহুত ভাল লাগে বিলাহীৰ টপত। সেয়ে মোৰ খেজুৰৰ গুড় আছিলে গলাই ৰখা। 2 চামুচ গুড় ইয়াত যোগ কৰি দিলোঁ। আৰু গুড় দিলে সঁচাকৈ খাই বহুত ভাল লাগে বিলাহীৰ টপ। অলপমান পানী দিব লাগিব, যিহেতু আজিকালি কিনা বিলাহী সোনকালে গলি নাযায়। গতিকে আধা কাপ জোখৰ মই পানী দি দিলোঁ আৰু ভালদৰে সিদ্ধ হ'বলৈ দিম। প্ৰিয় দৰ্শক, এতিয়া মই তৰকাৰীখন চাই লওঁ কি হ'ল।
লৰাই দিব লাগিব। যিখনত সেয়া হ'ল কেঁচা মটৰ দি দিলোঁ। এইবিলাক যিহেতু কোমল আছে সেয়ে মই বাকলি চাকলি দি দিলোঁ এনেদৰে, আৰু বাকী দুমুঠি মই এয়া কেঁচা মটৰ দি দিলোঁ। যদি কোনোবাই মিঠা খাই ভাল পায় অলপ চেনি দিব পাৰে, কিন্তু মই চেনি ব্যৱহাৰ কৰা নাই। আধা চামুচ বা 1 চামুচ জোখৰ চেনিও দিব পাৰে। কণী মাৰি সিজিবলৈ দিম। এইখন চাই লওঁ কি হ'ল। এয়া বিলাহী টপ প্ৰায় হৈয়ে গৈছে। বিলাহী টপ চব্জি এনেদৰে থাকিলে সঁচাকৈ খিচিৰি ৰেচিপি খাই বহুতেই ভাল লাগে, আৰু আমি আগৰ পৰা প্ৰায় সিটোৱে খাই আহিছোঁ কাৰণে সিটো মনত পৰে যেন বিলাহী টপটো নহ'লে নহয়ে। বিলাহী টপটো মানে খিচিৰি ৰেচিপিৰ লগত সঁচাকৈয়ে খিচিৰিৰ লগত খাই সঁচাকৈ বহুত ভাল লাগে। এতিয়া মই কম জুইত আৰু 2 মিনিটমান হ'বলৈ দিম। এয়া ঢাকনি মাৰি দিলোঁ। একদম ল' ফ্লেমত দিছোঁ মই। ল' ফ্লেমত 2 মিনিটৰ কাৰণে ৰখাই দিম। কি হ'ল, বিলাহী টপ হৈয়ে গৈছে। এতিয়া মই নমাই দিব পাৰিম। একদম ল' ফ্লেমত আকৌ মই 2 মিনিট ৰাখি দিলোঁ। এতিয়া মই কেঁচা জলকীয়া ফালি লৈছোঁ, এয়া মই দি পেলাই নমাই দিম। যিহেতু কেঁচা জলকীয়াৰ এটা ফ্লেভাৰ আছে, এই ফ্লেভাৰটো ধুনীয়া লাগে, সেইটো কাৰণে মই লাষ্ট টাইমত এই 3টা কেঁচা জলকীয়া অলপমান ফালি পেলাই দি দিলোঁ, আৰু এতিয়া মই নমাই দিব পাৰিম। এতিয়া অলপ সময় ৰাখিলোঁ এনেদৰে। চব মই এতিয়া গেছ অফ কৰি দিলোঁ। এতিয়া মই গৰম পানী দি দিলোঁ। আলু সিজা বা চব্জি সিজা অনুমান কৰি মই পানী দিম। এয়া প্ৰায় 3 গিলাচ জোখৰ মই পানী দিলোঁ, আৰু এতিয়া মই মিডিয়াম ফ্লেমতে ঢাকনি মাৰি সিদ্ধ হ'বলৈ দিম। এয়া মোৰ বিলাহীৰ টপ হৈ গ'ল। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। খিচিৰি ৰেচিপি হৈ গ'ল। আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম। দি দিলোঁ অলপ ধনিয়াৰ পাত, আৰু ফ্লেভাৰৰ কাৰণে দিলোঁ মই এটা কেঁচা জলকীয়া। এতিয়া মই গেছ অফ কৰি দিলোঁ, আৰু এতিয়া নমাই দিম। হৈ গ'ল মিক্স চব্জি। দেখিছেনে আপোনালোকে? এয়া হৈ গ'ল মিক্স চব্জি। এয়া হৈ গ'ল মিক্স চব্জি হৈ গ'ল। এয়া হৈ গ'ল মোৰ খিচৰিৰ থালি। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। খিচাৰি কেনেকুৱা হৈছে আজি? কেনেকুৱা হৈছে খাই? ভাল লগা নাই? ভালে হৈছে?